গুড মৰ্ণিং গাইজ। তো আৰু এটা আমাৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এই মাত্ৰ জাষ্ট উঠিলোঁ, উঠি চাওক বিছনা চিছনা পাৰাই নাই। তো বিছনা চিছনাই পাৰক। তো শুনি কি কৰি আছে আমাৰ ঘৰত মই দেখেও। গুডুইটো ৰাতিপুৱাই উঠি আহি মোক ডিষ্টাৰ্ব দিছে আহি অলপ, কিন্তু ভিডিঅ' কৰিব নহ'ল সেইখিনি সময়ত। চাওঁ বলক সি কি কৰি আছে অসুৰে। মানে তাক দেখাওঁ কি কৰিছে বলক। কি কৰিছি তই ৰাতিপুৱা আজি মোক মাতবা গৈছিলি, এতিয়া কি কৰিছা তই? হা? ট্ৰেক্টৰ চলি আছা? তই মোক কিয় মাতবা গৈছিলি ইমান বদে পাই পাই? কি কি হ'লা? আজিও কামলা আহিছে বুধু আমাৰ বুধু আমাৰ গুড চাং। তো আমাৰ গুডু এটা মেজিক দেখাব, তো মেজিকটো দেখি দে গুড দে। মেজিকটো দেখি দে কি উল্টা দিবি ভদা। এক দুই নহয়, হ'ব 1 2 3 চাব ৰাজিকে হ'ব এই কৈ মিনিট উল্টা দিবি দে। দেখো মেজিক সব এবার আমরা কি করেছি তো মেজিক যে মেজিক করছু মই হয় কি লাগাইছা আপনা মানে গুছিও যাব এই আলু মেজিক হই এরে আলু মেজিক হই যাব এইটা লাল চাহ আৰু বিস্কুট খাওঁ এতিয়া। চ' আৰু ইমান পঢ়া টেবুল দেখি না মোৰ পঢ়া টেবুলখন কেনে লেতেৰা হৈছে। আৰু ই আহি মোৰ হেণ্ডালৰ লগত যুঁজি আছে। কি কৰা হেণ্ডাল তই? হা বজ্জাত। চ' ৰাতিপুৱাৰ আহাৰ ভাত দালি আৰু ৰাতিৰ মাংস আছিল। মাংস চাচোন পুৰা ফ্ৰিজ হৈ গৈছে একদম। দালা ভালকে নাকি তো এই মাংস কেনেকৈ কৰিব? অলপ ঘুরে দিবান না তুমি জানো চ' চাচোন পুৰা ফ্ৰিজ হৈ গৈছে মাংস। তো গাইজ এতিয়া আমি যাব লাগে কাপলাবৰী। কাপলাবৰী মানে বেলেগ কামত নহয়, ইয়াতে শুকাই গৈছে জিন্নাত ধানৰ চিম্পুল নললাক না। তো আজি যাম কাপলাবৰী। কাপলাবৰীত এটা গুদাম আছে। তো গুদামটোত চাম ধান লৈ না নলয় কিবা কৰে। তো এইকেইদিনত ধানখিনি বেচবা লাগে, শেষ কৰিব লাগে। তো সেইগিলাখানে কাপলাবৰী সকলোখান বেচিব লাগিব যাই যায়। তো গাইজ কাপলাবৰী পামে আৰু চ' এটা বঢ়িয়া জেগাত ৰখিছোঁ। কি প্ৰাকৃতিক চিনাৰী এটা আছে আপোনালোকৰ চাইডে চাইডে খালে খাল বা পুখুৰী চব দেখি আছোঁ ৰ'ব আপোনালোকক চাব। চাওকচোন কি সুন্দৰ চিনাৰী। এইটো ৰাস্তা কাপলাবাৰী যোৱা ৰাস্তাটো। তো এইটো গুদামটোত ধান লৈ আছে গাড়ী গাড়ী ভৰ্তি হৈছে। চ' আমাক কম 10 তাৰিখে আহিব দিছে। 10 তাৰিখে আহিম দিয়কচোন ধান চান দিবা। তো তেতিয়া দেখাওঁ আপোনালোকক। তো কাপলাবৰীক আহি চাহে খাওঁ 2 কাপ চাহ আৰু চিংৰা অৰ্ডাৰ দিছোঁ এখন দোকানত। চ' চাহখিনি খাই লওঁ ৰ'ব। খাই লৈ আমি ঘৰ আহি পালোঁ। ঘৰত আহি পাই চাওকচোন আমাৰ গুদুলাই কি কৰি আছে আজিও। কি কৰিছা গুদুলা? রেসিপি আহান আগর রেসিপি তিন আগে রেসিপি জেচিবি টিং তেলাকে আছে একবাৰ কেনেকৈ লাগ রবা আগতে বাড়ি দাঁত লাগি। গাইজ এটা কথা, আজি তাৰমানে ভগৱানে অলপ জুতি চাইছে মানুহক। কি জুতি চাইছে তাৰমানে ঠাণ্ডা দিনত যিবিলাকে লেপৰ তলৰ পৰা নলে নহয় তাহাঁতৰ জুতি চাইছে কি ৰাতিপুৱাই পুৱাই ভূমিকম্প এটা দি পঠাইছে। কিন্তু অসমৰ মানুহ পৰ্যা তাহাঁতেও কৈছে কি যে ভূমিকম্প আহক লগা আজি মাটি ফাটি সোমে যাম, কিন্তু এই কম্বলৰ তলৰ পৰা উঠা নাযায়। আমি ইয়াতে চবে বহি বঢ়িয়া কৰি জুই পুই আছোঁ, ঠাণ্ডাৰ দিন না। চ' আমাৰ ইয়াতে আৰু যাই পি আছে ইয়ে চব। অয়া কি কৰিছা তই? কিয় জুই নোপোৱা তুমি? চ' ঢঙা কৰিছে কেৱল জুই তুই নাই, আকৌ ঢঙা কেৱল পুই থকা আনিছে। তো চবে চাহ তাহ খাওঁ, চাহ কৰিব গৈছে মাই। চাহ তাহে খাই লওঁ। এতিয়া জুই উঠে যা পট চাওকচোন ইয়াক কি কৰিছে ইয়াতে। সি দেউতাই নাম ধৰি আছে, সি আৰু ইয়াতে ডেন্স কৰিছে পলাতে। সেইটো মন্দিৰ আমাৰ নামঘৰটো। চ' তাতে দেউতাই নাম ধৰিছে আৰু যাই পি আছে ইয়াতে। আমাৰ ঘৰত এখন মহাৰণ চলি আছে। তো মহাৰণখন নেকি পঢ়াত গুডু তাৰমানে পঢ়িব ইচ্ছা নকৰে, বাকে তাক পঢ়য়। চাবচোন তাৰ কেনে ৰিয়েকশ্যন হৈ আছে। দৰে মাৰামাৰি পঢ়াৰ ক্ষেত্ৰত দৰে মাৰামাৰি চাওকচোন। মোবাইল ধ পঢ়িবা লাগিব তো শুনো হেনো নকৰে
নামকে পঢ়াও লেখা ক খ খন লেখা দাদা এটা কামবি কি মোৰ পঢ়া শেষ হা কি ডাঙৰ কথা কৈ দিছে তই ইতাৰো উৎপাত হ'ব ঘৰত উৎপাত হুম? দাদা উৎপাত কৰি কি উৎপাত কৰবি দাদা উৎপাত কৰিম দা মই কম দা টাক টাক খেলি এতিয়া আমি গুডু আৰু মই খেলাওঁ বেডমিণ্টন চলক গুডু বলা বাৰীক আমি এতিয়া বেডমিণ্টন খেলিব যাব লাগে আহ পইচা বেডমিণ্টনত পইচা নহয় তোৰ পৰা আছিল অঁ থৈ দা ব'লা বেডমিণ্টন খেলিব যাম তো গুডু ক'ত খেলবা ক এতে নেখাঙে আমাৰ চবত খানা খাব লাইটৰ পোহৰৰ মাজত এই লাইট যি পৰি আছে এতে খানাং বোলা আৰু অলপ ৰেডি এ ভাঙি যাব মাৰা তো ফাইনেলি ভাত ৰেডি হ'ল আমাৰ ইয়াতে চ' ভাত খাওঁ ভাত খাব মাতি আছে এই ভাত খাব বহিলা ময়ো খাওঁ তো ভাতত আছে আজি তোমাৰ ভাত চব্জি আৰু মাছৰুমৰ আঞ্জা আনি আছে চ' আমি খাওঁ একালে খাম তাৰমানে ইয়াতে আজি ঠাণ্ডা না চ' গাইজ তো আজিলৈকে নেখনে ইয়াতে আছে না কি কৰিছোঁ তো আৰু ভিডিঅ'টো এণ্ড কৰোঁ এডিটিং কৰিব আছে 11 বাজিলে ই বাগাৰে দিব আৰু তো আজিলৈকে নেখনে ইয়াতে আছে যদি ভিডিঅ'টো ভাল পালা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কি কৰিব সাবস্ক্রাইব করে দিব আমার চ্যানেলটো সাবস্ক্রাইব করে দিব একে আদি পাঁচ বছর বাড়ি 1 2